নমস্কাৰ ডি নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰণামী আৰু আহি পৰিছে এক ব্ৰেকিং নিউজ গোৱালপাৰাত এতিয়া গভাইত চুৰক আটক কৰিছে আৰক্ষীয়ে লাখে লাখে টকা চুৰ কৰিছিল আৰু তাৰ পাছতে সোণৰ অলংকাৰৰ সৈতে এতিয়া লাখে লাখে টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষীয়ে গোৱালপাৰাৰ কৃষ্ণাইত এই চুৰিকাণ্ড সংঘটিত হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইত দুই গভাইত চুৰক গ্ৰেপ্তাৰ হোৱাৰ হৈছে গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ 9,02,850 টকা আৰু অলংকাৰ উদ্ধাৰ কৰিছে কৃষ্ণাইৰ ভেলটাঘাটৰ মেহেবুল ইছলামৰ ঘৰৰ পৰা যোৱা শনিবাৰে চুৰিকাণ্ড সংঘটিত হৈছিল পিছত কৃষ্ণাই থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে চুৰৰ বিৰুদ্ধে অভিযান চলায় কৃষ্ণাই আৰক্ষীয়ে পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ সহযোগত কৃষ্ণাই ভেলটাঘাটৰ পৰা দুটা চুৰক আটক কৰে আৰু গভাইত চুৰ দুটা হৈছে ভেলটাঘাটৰ ৰাজিবুল আলী আৰু বাহাৰুল ইছলাম ৰাজিবুল আলী মেহবুল ইছলামৰ ভাতৃ আৰু দুই চুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ভেলটাঘাটৰ পৰা আৰক্ষীয়ে নগদ 9,02,850 টকা আৰু ঘৰৰ পিছফালে থকা পুখুৰী সদৃশ গাঁতত পলিথিনত বান্ধি পানীত পেলাই থোৱা অৱস্থাত সোণৰূপ উদ্ধাৰ কৰিছে এতিয়া আৰক্ষীয়ে ভেলটাঘাটৰ মেহেবুল ইছলামে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ভাতৃ ৰাজিবুল আলীয়ে আন এগৰাকী চোৰৰ সৈতে নগদ টকা আৰু সোণৰূপ চুৰিকাণ্ড সংঘটিত কৰিছিল বুলি এতিয়া জানিবলৈ দিছে গোৱালপাৰাত ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে লাখে লাখে টকা উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে সোণৰূপৰ অলংকাৰ আমাৰ হাতত মন্তব্য আছে আমি শুনাব বিচাৰিম আমি জানিব পৰা মতে যোৱা শনিবাৰে এইটো মৰা নদী বুলি কয় পুঠিমাৰী গাঁৱৰ লগতে মৰা নদী এইখন ঘৰতে চুৰি হৈছিল আৰু চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছত আমি এইটো কেতিয়াও ভবা নাছিলোঁ যে এইটো আৰু উদ্ধাৰ হ'ব কিন্তু আমাৰ গোৱালপাৰা CDSP অভিলাষ বৰুৱা ছাৰৰ নেতৃত্বত কৃষ্ণাই আৰক্ষী থানাৰ সহযোগত এওঁলোকে গোপন সূত্ৰ পম দি এই বৃহৎ চুৰি কাৰ্যৰ বৃহৎ টকাখিনি সোণ ৰূপৰ অলংকাৰখিনি উদ্ধাৰ কৰিব পৰাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা খুব ডাঙৰ এটা জটিল কাম সম্ভৱ হৈছে আমাৰ অভিলাষ ছাৰৰ নেতৃত্বত আৰু CDSP ছাৰক বিশেষকৈ খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিজনৰ চুৰি হৈছে তাৰ সৰু ভাইটিয়ে চুৰি কাৰ্যত জড়িত আৰু তেওঁৱে মেইন আৰু তেওঁৰ সহযোগত হয়তো আৰু কোনোবা এজন বাহাৰুল নামৰ এটা ল'ৰাক লগত লৈছে আৰু দুজন হয়তো তদন্ত চলি আছে তদন্তৰ আওতাত নিশ্চয় পোহৰলৈ আহিব মুঠতে কিমানজন আছে বৰ্তমানলৈকে দুজনক আমি দেখিবলৈ পাইছোঁ তেওঁলোক দুজনক আনিও উদ্ধাৰ কৰিছে টকাখিনি আৰু আমি জানিব পৰা মতে যোৱা শনিবাৰ Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency. Ready to move. Beltola Bhetapura Road, Sanjuki Bailen. For enquiry, please contact 8822-431840 700-2464-789. Office address Pragya Associates, house number 64, first floor, Shantipot, Bortila, Borbari VIP Road near Pratiksha Hospital, Guwahati 781036. স্বাস্থ্য সেৱাত এটা ভাল চাকৰি আৰু ভৱিষ্যত গঢ়িব বিচাৰিছে স্বাগতম পিউছ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ যি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি গুৱাহাটীৰ সৈতে সংযুক্ত 2003 চনৰ পৰা ফিজিঅথেৰাপি নাৰ্ছিং আৰু পেৰামেডিকেল ছায়েন্সৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিচিত পাঠ্যক্ৰমসমূহ ক্ৰমে BMLS বি অপ্টিমেণ্টৰী BPT MPT MSc নাৰ্ছিং BSc নাৰ্ছিং পোষ্ট বেচিক BSc নাৰ্ছিং GNM ENM আৰু বহুতো যোগ্যতা বিজ্ঞান বা কলা শাখাত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় ভিজিট কৰক www.cpmsc.com অথবা যোগাযোগ কৰক 8811099994 8011311224 Build a bright career in healthcare. Are you looking for a strong career in healthcare sector? Welcome to Pius Groups of Institutions affiliated with Srimanta Sankardeva University of Health Sciences, Guwahati. Since 2003, we have been a trusted name in physiotherapy, nursing and paramedical education. We offer courses like BMLS, B Optometry, BPT, MPT, BSc Nursing, MSc Nursing, GNM,